ভাই কালি যে আমি ৰাৱণক জ্বলা চাবলৈ গৈছিলো প্ৰতি বছৰে ৰাৱণক কেলে জ্বলাই নো চা ভাই কালিৰ দিনটোত শ্ৰীৰামে ৰাৱণক বধ কৰিছিল আৰু সীতামাক উদ্ধাৰ কৰিছিল আৰু ধৰ্মৰ স্থাপনা কৰিছিল অধৰ্মৰ বিনাশ কৰিছিল তো সেইটো কাৰণে আমি কালিৰ দিনটোক দশেৰা হিচাপে পালন কৰো প্ৰত্যেক বছৰে কিন্তু ভাই ৰাৱণটো বহুত শক্তিশালী আছিল তেওঁতো শিৱ ভক্ত আছিল তেওঁক কেনেকে মাৰিব পাৰিলে তই এবাৰ প্ৰশ্ন কৰ বৈ নয়নত ঘৰলৈ যাওঁ তহঁত দুটা আহ বঢ়িয়া ভণ্টি এই লগৰ দুটা আহিছে পানীৰ গিলাচ লৈ আছোন ঐ তই দুটা বচোন মই খাওঁত কাৰণে পাওঁ দেই কেলা কি মাল বে কেলা ফিগাৰটো যি মজা নহয় কেলা পালে কেলা মজা লাগিব বে প্ৰকৃততে ৰাৱণ বেয়া নাছিলে ৰাৱণেতো সীতাক বেয়াকৈ এবাৰো স্পৰ্শ কৰা নাছিলে আমাৰ সমাজত এনে এচাম আছে যি নেকি নাৰীক বেয়া দৃষ্টিৰে চায় তেওঁলোকক ক'ব বিচাৰোঁ ৰাৱণৰ প্ৰতিমূৰ্তিক প্ৰতি বছৰে জ্বলাই লাভ নাই কাৰণ তোমাৰ নিচিনা এটা পিশাচ আৰু মানৱ ৰূপত এটা দানৱ থকালৈকে ৰাৱণ কেতিয়াও মৰিব নোৱাৰে